এক্সট্ৰা ইনকাম ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ মাজলৈ এনেকুৱা এটা কনচেপ্ট লৈ আহিছোঁ যিটো আপোনালোকে লাইফ টাইমৰ কাৰণে আপোনালোকে ইয়াতে ইনকাম কৰিব পাৰিব আৰু আপোনালোকে পাৰ্ট টাইমো কৰিব পাৰে, আপোনালোকে ফুল টাইমো কৰিব পাৰে। বন্ধুসকল, এইটো আপোনালোকে ঘৰৰ পৰাই কৰিব পাৰিব। অ'কে, ইয়াত আপোনালোকৰ দুটা প্লেন আছে, এটা হ'ল ফ্ৰী আৰু এটা হ'ল পেইড। আপোনালোকে ফ্ৰীত কি কি ফেচিলিটি পাব আৰু পেইডত কি কি আপোনালোকে ফেচিলিটি পাব, মোৰ ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে মন দি চাব। আৰু মোৰ ইউটিউব চেনেলটো আপোনালোকে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব। আপোনালোকে যদি এণ্টাৰটেইনমেণ্টৰ কাৰণে চেনেল ছাবস্ক্ৰাইব কৰে, তেতিয়া যিজন চেনেল অ'নাৰ হয় তেখেতলোকৰহে প্ৰফিট হয়, কিন্তু আপোনালোকৰ একো প্ৰফিট নহয়। কিন্তু মোৰ ইউটিউব চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখে, তেতিয়াহ'লে আপোনালোকে মাহেকত নাই কমেও আপোনালোকে 5,000 বা 10,000 টকা ইনকাম কৰিব পাৰিব, তাকো আপোনালোকে ঘৰতে বহি। অ'কে, কোম্পানীৰ নাম হ'ল ইউনিকৰ্ণ ইণ্ডিয়া। ইয়াত এবাউট আছ আপোনালোকে ৱেবছাইটত পাই যাব, মিছন এণ্ড ভিছন ৱেবছাইটত পাই যাব। ফ্ৰী জইনিং হয়। মই প্ৰথমে ফ্ৰী জইনিঙৰ বিষয়ে আপোনালোকক জনাই ল'ব বিচাৰিছোঁ। কোম্পানী গুগল এডভাৰটাইজমেণ্ট পাৰ্টনাৰ আপোনালোকে ৱেবছাইটত পাই যাব। যিখিনি গুগলৰ ভিতৰত সোমাই আছে এডভাৰটাইজমেণ্ট পাৰ্টনাৰ, সেই সকলোখিনি ইয়াৰ লগত টাই আপ আছে। অ'কে, ইনকাম অপৰচুনিটি 10টা লেভেলত ফ্ৰী এফিলিয়েট ইনকাম আছে, ডাইৰেক্ট এফিলিয়েট ইনকাম আছে, এফিলিয়েট টিম ইনকাম আছে, ৰিভাৰ্চেল এফিলিয়েট ইনকাম আছে, এফিলিয়েট ৰেংকিং ইনকাম আছে, ডেইলি এফিলিয়েট ইনকাম আছে। 10টা লেভেলত এফিলিয়েট ছাবস্ক্ৰাইবাৰ প্ৰগ ইনকাম আছে। এই সকলো সবিশেষ মই আপোনালোকক ভিডিঅ'ত এটা এটাকৈ আপোনালোকক বুজাই থাকিম। কাইণ্ডলি আপোনালোকে ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাই থাকিব। ইয়াত আপোনালোকে প্ৰথমে নিজে জইন কৰিলে, নিজে জইন কৰাৰ পিছত যদি তিনিজনকৈ মেম্বাৰৰ 10টা লেভেললৈকে এটা কেলকুলেট কৰে, তেতিয়াহ'লে 8,41,000 টকা আপোনালোকে মন্থলি ইনকাম কৰিব পাৰিব, তাকো ফ্ৰীকৈ। অ'কে, আপোনালোকে যদি 5জন কেলকুলেট কৰে, যদি আপুনি জইন কৰাৰ পিছত আপুনি 5জন দিলে, তেখেতে 5জন দিলে, তেনেকৈ যদি আপ টু 10টা লেভেললৈকে আপোনাৰ টিমে কাম কৰিব পাৰে, তেতিয়াহ'লে 11,79,000 টকা আপোনালোকে ইনকাম কৰিব পাৰিব মন্থলি। ইয়াত আপোনালোকে যদি ছাবস্ক্ৰিপশ্যন আপোনালোকে লয়, তেতিয়াহ'লে আপোনালোকে কি বেনিফিট পাব মই আপোনালোকক দেখাই আছোঁ। আপোনালোকে 999 টকা দি জইন কৰাৰ লগে লগে আপোনালোকে ইয়াৰ পৰা এখন বুক অৰ্ডাৰ দিব পাৰিব। বুক অৰ্ডাৰ দিয়াৰ পিছত মই আপোনালোকক আগতে জনাইছিলোঁ যে ইয়াত দুটা টাইপৰ ইনকাম আছে। উইদাউট ছাবস্ক্ৰিপশ্যন, অৰ্থাৎ ফ্ৰী হ'লে আপোনালোকে দৈনিক 5 টকাকৈ চেল্ফ ইনকাম কৰিব পাৰিব, আৰু উইথ ছাবস্ক্ৰিপশ্যন 999 টকা দি জইন কৰিলে আপোনালোকে 10 টকাকৈ ইনকাম কৰিব পাৰিব। বন্ধুসকল, আপোনালোকক মই প্লেনটোত 10টা লেভেলৰ বিষয়ে আপোনালোকক কৈছোঁ, কিন্তু আপোনালোকে 3টা লেভেলতো যদি 625জন মেম্বাৰ হয়, তেতিয়াও আপোনালোকে 15,000 টকা ইনকাম কৰিব পাৰিব, তাকো ফ্ৰীকৈ। ইয়াত আপোনালোকে যদি পেইডত আপোনালোকে কাম কৰে, 999 টকা দি জইন কৰাৰ পিছত যদি আপোনাৰ ডাইৰেক্টত 3জন মেম্বাৰ দিয়ে, ডেইলি 3 টকাকৈ, আপোনালোকে 10টা লেভেলত ডেইলি আপোনালোকে 5,90,000 টকা আপোনালোকে ইনকাম কৰিব পাৰিব, অৰ্থাৎ মাহেকত আপোনালোকে 15 লাখ টকা ইনকাম কৰিব পাৰিব। যদি 5জন কেলকুলেট আপোনালোকে কৰে, তেতিয়াহ'লে 11,89,00,000 আপোনালোকে ডেইলি ইনকাম কৰিব পাৰিব। বন্ধুসকল, এইটো আপোনালোকক মই জাষ্ট এটা PDF যিহেতু কোম্পানীৰ ফালৰ পৰা দিছে, সেইটো কাৰণে মই আপোনালোকক বুজাই দিছোঁ। কিন্তু আপোনালোকে ইয়াত যদি মাত্ৰ 4টা লেভেলতো আপোনালোকে কাম কৰিব পাৰে, ডেইলি আপোনালোকে 2,500 টকা ইনকাম কৰিব পাৰিব, মাত্ৰ 4টা লেভেলত আপোনালোকে কাম কৰিব পাৰিলে। ইয়াত ডাইৰেক্ট এফিলিয়েট ইনকাম মানে হ'ল কি, আপুনি এক্সাম্পল, আপুনি 999 টকা দি জইন কৰিলে, যদি আপুনি এজন মেম্বাৰ জইন কৰাই দিব পাৰে, তেতিয়াহ'লে এজনৰ পৰা আপুনি 200 টকাকৈ ওৱান টাইম কমিশ্যন পাব। ইয়াত এফিলিয়েট টিম ইনকাম হ'ল ফাৰ্ষ্ট লেভেল 200 টকা, আপোনালোকক মই কৈছিলোঁ, দেখিছে। ছেকেণ্ড লেভেলৰ পৰা আপোনালোকে 50 টকা, থাৰ্ড লেভেলৰ পৰা আপোনালোকে 30 টকা, ফ'ৰ্থ লেভেলৰ পৰা আপোনালোকে 20 টকা, ফিফ্থ লেভেলৰ পৰা আপোনালোকে 20 টকাকৈ পাব। ৰিভাৰ্চেল এফিলিয়েট ইনকাম আপোনালোকে ফাৰ্ষ্ট লেভেলৰ পৰা 1 টকা আপ টু 5টা লেভেলৰ পৰা আপোনালোকে 5 টকাকৈ পাব মন্থলি। এফিলিয়েট টিম ইনকাম হ'ল আপোনালোকে
10জন যদি আপোনালোকৰ টিম চাইজ হয় আপোনালোকে নমিনি ফেচিলিটি পাব। 200জনৰ যদি এটা টিম চাইজ হয় আপোনালোকে এটা মোবাইল পাব আৰু লগতে 1.5% আপোনালোকে চিটিও পাব। কোম্পানী টাৰ্ণঅভাৰৰ পৰা আপোনালোকে এইটো পাব। 1500জনৰ যদি এটা টিম হয় আপোনালোকে 25,000 টকা এটা লেপটপ পাব। 2% আপোনালোকে কোম্পানীৰ ফালৰ পৰা চিটিও পাব। যদি 10,000 মানুহৰ এটা টিম হয় আপোনালোকে 75,000 টকা এখন বাইক পাব আৰু 3% চিটিও ডেইলি পাব আপোনালোকে। যদি 50,000 এটা টিম হয় আপোনালোকে 10 লাখ হাউচ ফাণ্ড পাব আৰু 3.5% আপোনালোকে চিটিও ডেইলি পাব। এইটো এটা বহুত ডাঙৰ ইনকাম হয়। আপোনালোকক ইয়াৰ বিষয়ে আপোনালোকে কল কৰিব, মই সবিশেষ আপোনালোকক জনাই দিম। এফলেট টিম ইনকাম ৰেংক পাৰ হ'লে আপোনালোকে 10টা ছাবস্ক্ৰিপশ্যন ডিফাৰেণ্ট লেগত আপোনালোকৰ হ'ব লাগিব। এই বিষয়ে মই আপোনালোকক পিছত জনাই দিম সবিশেষ। টাৰ্মছ এণ্ড কণ্ডিশ্যন হ'ল আপোনালোকে যদি ইয়াত কাম কৰে মিনিমাম উইথড্ৰল 30 টকা হ'লে ফ্ৰী হ'লে আপোনালোকে প্ৰত্যেক মাহৰ 3 তাৰিখে উইথড্ৰল কৰিব পাৰিব আৰু যদি পেইড হয় আপোনালোকে ডেইলি 30 টকা হ'লেই উইথড্ৰ কৰিব পাৰিব। কিন্তু আপোনালোকে যদি ফ্ৰীত কাম কৰে 30 টকা হ'লেও উইথড্ৰ কৰিব পাৰিব, কিন্তু মাহেকৰ প্ৰত্যেক মাহৰ 3 তাৰিখে আপোনালোকে উইথড্ৰ কৰিব পাৰিব আৰু 24 ঘণ্টাৰ ভিতৰত আপোনালোকৰ বেংক একাউণ্টত পইচাটো ক্ৰেডিট হৈ যাব। আপোনালোকক মই দেখাই আছোঁ। আপোনালোকে ইমানখিনি আপোনালোকে কৰিবগৈ নালাগে। আপোনালোকে যদি এই 5টা লেভেলত আপোনালোকে নিশ্চয় দেখা পাইছে। 5টা লেভেলত আপোনালোকে যদি আপোনালোকৰ 3,125জন মেম্বাৰৰ এটা টিম হয়, আপুনি অকলেও দিব নালাগে, মাত্ৰ এটা যদি টিম হয় তেতিয়াহ'লে আপোনালোকে দেখিছে 15,625 টকা আপোনালোকৰ ইনকাম হ'ব, তাকো ঘৰত বহি সম্পূৰ্ণ ফ্ৰীকৈ। কাম কৰক। প্ৰথম অৱস্থাত হয়তো আপোনালোকক অকণমান কঠিন লাগিব, কিন্তু আপোনালোকে যেতিয়া আপোনালোকৰ টিম হৈ যাব তেতিয়া অট'মেটিকলি মেম্বাৰ আহি থাকিব। অ'কে, থেংক ইউ।